কিন্তু জিলাক উল্টাই মহকুমা কৰা আপোনালোকে কেতিয়াবা শুনিছিলে নেকি অসমৰ ইতিহাসত? এনেকুৱা ধৰণৰ নাভূত নাচুত ঘটনা কিয় হৈছে? তাৰ মূল কাৰণ দুটা। এটা কাৰণ হ'ল যে হিমন্ত বিশ্ব শৰ্মাই যিকোনো সময়তে এটা নিউজ তৈয়াৰ কৰি ৰাখিব খোজে, যাতে মূল প্ৰশ্নবিলাক জনগণৰ মাজলৈ নাযায়, মানুহৰ মাজত এনেকুৱা ধৰণৰ কিছুমান কাণ্ড তৈয়াৰ কৰি দিয়ে, সৃষ্টি কৰি দিয়ে, যিবিলাকক লৈ মানুহে ব্যস্ত হৈ থাকে। দ্বিতীয় কাৰণটো হ'ল যে কেবিনেটৰ এই যি বৈঠক, এই বৈঠকে লোৱা এই যে জিলাক 4খন জিলাক যে মহকুমালৈ অৱনমিত কৰিলে, সেই 4খন জিলাক মহকুমালৈ অৱনমিত কৰাৰ প্ৰধান কাৰণটো হ'ল তেওঁলোকৰ অৰ্থনৈতিক সংকট। ৰাজ্য চৰকাৰখন এনেকুৱা দেউলীয়া, আমি বিধায়ক হিচাপেহে বুজি পাওঁ যে চৰকাৰে এটাও কাম এটাও সমষ্টিত কৰিব পৰা নাই। মইতো এনেকুৱা লাগে যে কেতিয়াবা বিধায়কবিলাকক মানুহে এসময়ত পিটিবগৈ, একো কাম কৰিব পৰা নাই বুলি। কাৰণ কোনো চৰকাৰখনৰ দিনত কোনো এটা বিধায়ক সমষ্টিতে কাম কৰিব পৰা নাই, বিধানসভা সমষ্টিতে কাম কৰিব পৰা নাই। চৰকাৰ দেউলীয়া, পইচা ধাৰ লৈছে আৰু হিতাধিকাৰীৰ আঁচনি তৈয়াৰ কৰিছে। তো সেইকাৰণে পইচা নোহোৱাৰ কাৰণে এনেকৈ অদ্ভুত ধৰণৰ এটা সিদ্ধান্ত লৈ জিলাবিলাকক মহকুমালৈ, আজি তামোলপুৰ জিলাক মহকুমালৈ, বজালী জিলাক মহকুমালৈ, বিশ্বনাথক মহকুমালৈ, হোজাইক মহকুমালৈ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু এইটোৱে প্ৰতিপন্ন কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই জনগণৰ কথাত গুৰুত্ব নিদিয়ে। আচলতে এখন জিলা হলে কি হয়? এখন জিলা হলে সেই অঞ্চলটোৰ ব্যাপক ৰূপত কাৰ্যালয় প্ৰতিষ্ঠা হয়, এখন নতুন চহৰৰ সৃষ্টি হয়, ডাঙৰ চহৰৰ সৃষ্টি হয়, আৰু ব্যাপক ৰূপত নিয়োগৰ সম্ভাৱনাই দেখা দিয়ে, চাকৰি পায় মানুহে। তাৰ ফলস্বৰূপে সেই অঞ্চলটোলৈ এক ব্যাপক পৰিৱৰ্তন আহে। এতিয়া এই 4খন ঠাইত সেই সম্ভাৱনাটো গা কৰি উঠোতে, কাৰ্যালয়বিলাক গঢ়ি উঠাৰ সময়তে এনেকৈ হঠাতে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি এই 4খন জিলাৰ মানুহৰ ওপৰত যি বজ্ৰপাত পেলাই দিছে, এইটো দুৰ্ভাগ্যজনক। এনেকুৱা ৰাজনৈতিক বজ্ৰপাত পেলোৱা বিজেপি চৰকাৰখনৰ পতন হওক। আজি চৰকাৰখনৰ হাতত ধন নাই, দেউলীয়া চৰকাৰ, আৰু লগতে হিটলাৰী চৰকাৰ, বেলেগ কাম কৰিবলৈ নাই। পিকনিকৰ নিচিনাকে আজি দিল্লীত আপোনাৰ কেবিনেট বৈঠক, কাইলৈ মাজুলীত কেবিনেট বৈঠক, পৰহিলে ধেমাজিত কেবিনেট বৈঠক, পিছদিনা গৈ ধুবুৰীত কেবিনেট বৈঠক, তাৰ পিছদিনা ডিব্ৰুগড়ত কেবিনেট বৈঠক। আৰে এটা নিউজ তৈয়াৰ কৰি থাকে আৰু বাৰে বিং কৰা সিদ্ধান্ত হেৰুপা লৈ জনগণৰ ওপৰত চাপি দি থাকে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আৰু এনেকুৱা ধৰণৰ হঠকাৰী কাম কৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসত আচলতে আকৌ এজন, কি নাম কয়, এই যে মোগল সম্ৰাজ্য নাছিলে, কি নাম, যিজনে সদায় উল্টা পুল্টা কাম কৰিছিলে, তেওঁৰ নিচিনা কৰিব খুজিছে। গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা। এজন হিটলাৰী পুৰুষে, হিটলাৰী মানুহে, স্বেচ্ছাচাৰী মানুহে শাসন কৰি এনেকুৱা ধৰণে 4খন জিলাবাসী মানুহক এনেকুৱা অন্তৰত আঘাত দিছে। মই বজালীবাসী ৰাইজৰ ওচৰত আছো, তামোলপুৰবাসী ৰাইজৰ লগত আছো, হোজাই আৰু আপোনাৰ বিশ্বনাথ জিলাৰ ৰাইজৰ লগত আছো। তেখেতসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। তেখেতসকলক পুনৰ জিলা ঘূৰাই দিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছো।